Well, hello everyone, welcome back to my channel. আজি মই আপোনালোকক লৈ যাম ত্ৰিপুৰাৰ ৰজাৰ ঘৰলৈ এটা ৰাজপ্ৰসাদ চাওঁ বলক বন্ধুসকল আমি জাষ্ট বদৰপুৰ সোমালোঁ আৰু যিমান আহিছোঁ সিমানখিনি যাব আছে বুলি ক'ব পাৰোঁ প্ৰায় 6টা বজাত আমি গৈ আগৰতলা পাম আজিতো বিশেষকৈ নেদেখাওঁ যথেষ্ট টায়াৰ্ড হৈছোঁ আৰু যাব আছে এক্সস্টেড হৈ গৈছোঁ গতিকে বাকি কালি আগৰতলাটোৰ কালি কৰাম যি পাৰোঁ মই দেখাব চেষ্টা কৰিম ভাইটিক ইউনিভাৰ্চিটিত থ'ব লাগিব ইউনিভাৰ্চিটিখনো পাৰোঁ যদি দেখাম তাৰ উপৰিও ইয়াত যি চাব লগা বস্তু আছে সেইখিনি মই কালি দেখাব চেষ্টা কৰিম বদৰপুৰ কৰিমগঞ্জৰ এটা যথেষ্ট ভাল জেগা সেয়াই বদৰপুৰ ষ্টেচন টাউনখন ঘূৰিবলৈ সময় নহ'ব ডাঙৰে আছে যথেষ্ট আৰু কিছু জেগা আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে বাকী এতিয়া আৰু ভিডিঅ' শ্বুট নকৰোঁ যদি বাটত কিবা ভাল দেখাব লগা বস্তু যেন পাওঁ তেনেহ'লে দেখাম নহ'লে ভিডিঅ'টো কালি আগৰতলাত গৈ কমপ্লিট কৰিম আহা ফ্ৰেণ্ডছ আমি ফাইনেলি আগৰতলা পাই গ'লোঁ এইটো হৈ গ'ল আগৰতলা ষ্টেচন চাওক বৰ ধুনীয়া বন্ধুসকল চাওক বজাৰ কৰি থকাৰ মাজত কি দেখা পালোঁ আচলতে বজাৰ কৰি আছিলোঁ কিন্তু দেখা পাই গ'ল এখন বিয়া বেণ্ড পাৰ্টিৰে পানী তুলিব গৈ আছে দুজন বেণ্ড পাৰ্টি আকৌ ৰিক্সাত ৰাতি প্ৰায় 11:30 ভাতৰ চক্কৰত ক'তো ভাত নাই ৰুমত বনাব নোৱাৰিলোঁ ভাইটি গতিকে বিচাৰি গাড়ী ভাড়া কৰি ভাত খাবলৈ ৰাতি 12টা বজাত আহিছোঁ চাওঁ কি পাওঁ এইটো ভ্লগত যাব বন্ধুসকল মই বহুত এক্সাইটেড হৈ আছোঁ কাৰণ এতিয়া যাব ওলাইছোঁ আচল জেগাটোলৈ মানে ৰাজপ্ৰসাদটো চাবলৈ বন্ধুসকল এই ফ্লাইঅভাৰখন সঁচাই বহুত দীঘল শেষেই হোৱা নাই প্ৰায় আমাৰ গুৱাহাটীৰ নিচিনাই কিন্তু এটাই ডিফাৰেঞ্চ মই ইয়াত দেখিলোঁ আগৰতলাখন যথেষ্ট চাফা আৰু ৱালছবিলাকত আমাৰ গুৱাহাটীৰ নিচিনাই পেইণ্টিংছবিলাক আছে গাইজ আমি ফাইনেলি ৰাজপ্ৰসাদৰ ফ্ৰণ্টত চাওক ইয়াত লেখা আছে আই লাভ আগৰতলা এইটোৱেই ৰাজপ্ৰসাদৰ মেইন গেটটো ইয়াৰ পৰা এণ্ট্ৰেঞ্চ পিছফালে ৰাজপ্ৰসাদটো আছে আমি এতিয়া যাম দেখুৱাম ভিতৰত তাৰ আগত টিকেট কাটিম কিন্তু তাৰ ফ্ৰণ্টত যি ধুনীয়া এটা পৰিৱেশ সঁচাকৈ ভাল লাগিছে গ্ৰীণ আৰু চহৰখনৰ মাজমজিয়াতেই ভিতৰত উইদাউট মাস্ক আকৌ এণ্ট্ৰি দি আছোঁ মাস্ক পিন্ধিলোঁ টিকেট কাটিলোঁ মেইন পেলেচৰ ভিতৰত ফটোগ্ৰাফী এলাউড নাই চ' বাহিৰৰ পৰাই যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম যথেষ্ট প্লেন আছিলে আজি গোটেই দিনটোত গোটেই আগৰতলা ঘূৰিম গোটেই জেগাখিনি দেখাম কিন্তু সেইটো পচিবল নহ'ল কাৰণ যথেষ্ট কামত বিজি থাকিব লগা হ'ল তথাপিও আজি ৰাজবাৰীটোকে বাহিৰৰ ফালৰ পৰা হ'লেও আপোনালোকক দেখাব চেষ্টা কৰিম ইয়াৰ পিছত আকৌ এদিন আহিম তেতিয়া গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম বন্ধুসকল গেটত এণ্ট্ৰি হোৱাৰ পিছৰ যিটো লোকেশ্যন যিটো ভিউ সেইটো দেখাইছোঁ চাওক সেউ দূৰত পেলেচটো আছে এই গেটখন ভিতৰ ছাইডৰ পৰা দেখুৱাইছোঁ বন্ধুসকল গেটৰ বাহিৰত সোৱা বহুত মানুহ আছে আজি বহুত ষ্টুডেণ্টছ আহিছে আচলতে এইটো ৰাজপ্ৰসাদ আছিল যদিও এতিয়া গভৰ্ণমেণ্টে ইয়াক এটা মিউজিয়াম বনাই দিলে গেট পাৰ হোৱাৰ পিছৰ পৰাই এখন খুব ডাঙৰ আৰু খুব আটক ধুনীয়া এখন গাৰ্ডেন আছে ইয়াত লিখি থোৱা আছে ডোণ্ট স্পইল দ্য গাৰ্ডেন চাওক কিমান ধৰণৰ ফুল চবফালে সেউজীয়া ব'লক এতিয়া আমি লাহে লাহে ভিতৰলৈ যাওঁ সৌ দূৰত বহুত মানুহ আছে পেলেচ দেখা গৈ আছে ইয়াৰ পৰা ওচৰৰ পৰা ভিউটো দেখাম তেতিয়ালৈ চাই থাকক আমি আহি প্ৰায় পেলেচটোৰ ওচৰ পাইছোঁহিয়ে চাওকচোন বন্ধুসকল কি সুন্দৰ ভাবকচোন এবাৰ আগৰ ৰজা মহাৰাজাসকলে যিটো জীৱন অতিবাহিত কৰিছিল সেইটো এটা অকল্পনীয় আজিকালি যুগত সেনেকুৱা এটা জীৱন পাৰ কৰিব পৰা সেনেকুৱা এটা জীৱন স্পেণ্ড কৰিব পৰা এনেকুৱা ডাঙৰ এটা প্ৰসাদত থকা সেইটো জীৱন কেনেধৰণৰ হ'ব পাৰে অলপ ইমাজিন কৰি চাওকচোন এইটো এতিয়া এটা মিউজিয়াম হিচাপে বনাই দিলে কিন্তু ইয়াৰ আগত এইটো ৰাজপ্ৰসাদ আছিলে এই ৰাজপ্ৰসাদটো আপোনাৰ বনোৱা হৈছিল 1899 পৰা 1901 চনৰ ভিতৰত এইটো বনাইছিলে ৰাধা কিশোৰ মাণিক্য ডাইনেষ্টিৰ সময়ত আৰু এইটোক এতিয়া জনা যায় উজ্জয়ন্ত পেলেচ হিচাপে আৰু এইটো এতিয়া ত্ৰিপুৰা গভৰ্ণমেণ্টৰ এটা মিউজিয়াম আৰু এই মিউজিয়ামটোৰ ভিতৰত মই দেখিছোঁ
বহুত ধৰণৰ আমাৰ অকল ত্ৰিপুৰাৰ বিষয়ে নহয় গোটেই নৰ্থ ইষ্টৰ গোটেই কালচাৰ ইয়াৰ হিষ্ট্ৰী গোটেইখিনি বস্তু আছে ইভেন ত্ৰিপুৰাত কেনেকৈ যুদ্ধ হোৱাৰ পিছত মাইগ্ৰেণ্টছখিনি বাংলাদেশ পাকিস্তানৰ পৰা আহিছে সেই গোটেই হিষ্ট্ৰীখিনি ইয়াত দেখা পোৱা যায় পেলেচৰ যিটো সামগ্ৰিক পৰিৱেশ সেইটো মই শ্ল' কৰি দেখাব চেষ্টা কৰিছোঁ ফ্ৰণ্টত বহুত মানুহে ফটো কেপচাৰ কৰি আছে ৰখি আছে বহি আছে তথাপিও মই ইয়াৰ চাৰিওফালৰ পৰা অভাৰভিউ এটা দেখাবলৈ চেষ্টা কৰিছোঁ আই হোপ আপোনালোকে সকলোৱে ভাল পাব ফ্ৰেণ্ডছ মই ত্ৰিপুৰাৰ যিখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি য'ত মই ভাইটিক থ'বলৈ আহিছিলোঁ সেইখন মই বিশেষ কাৰণত সময়ৰ অভাৱত দেখাব নোৱাৰিলোঁ তাৰ কাৰণে মোক ক্ষমা কৰিব এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ জয় হিন্দ